অৰ্চিতা ফুকন আচলতে কোন? অসমীয়া যুৱতীক কোনে বদনামী কৰিব বিচাৰিছে? অৰ্চিতা ফুকনে কিয় হঠাৎ নাম সলালে? আমিৰা ইষ্টাৰ নামৰ এইগৰাকী আকৌ কোন? অৰ্চিতা ফুকনক লৈ সমগ্ৰ অসমীয়াই বাট চাই ৰৈছে যেন অনুমান হৈছে। বিশেষকৈ কিছুদিন ধৰি বহু নেটিজনে গুগলত অৰ্চিতা ফুকনৰ নীলা ছবি বিচৰাৰ খবৰো আছে। কিন্তু সঁচাকৈ অৰ্চিতা ফুকন নামৰ অসমীয়া যুৱতীয়ে নীলা ছবিত অভিনয় কৰিবলৈ নিজকে প্ৰস্তুত কৰিছে নেকি? অৰ্চিতা ফুকন নামৰ কোনো যুৱতী নাই। অৰ্চিতাই কিয় নীলা ছবিত অভিনয় কৰিব? ইত্যাদি ইত্যাদি বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। আমাৰ অনুসন্ধান অব্যাহত আছিল। শেষান্তত পোহৰলৈ আহিছে সমগ্ৰ কথা। অসমীয়া যুৱতীৰ ফটো ব্যৱহাৰ কৰি মিছাতে এটা অসমীয়া নাম দি অৰ্চিতা ফুকনৰ নামত অসমীয়া মানুহৰ বিবেক বিকৃত কৰিব বিচৰা হৈছে। আমিৰা ইষ্টাৰ নামৰ এইগৰাকী ৰহস্যময় যুৱতীয়ে অৰ্চিতাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি আহিছে। কোনো অসমীয়া যুৱতী এতিয়ালৈ ইমান তললৈ নমা নাই যে নীলা ছবিত অভিনয় কৰিব। স্বাভিমানী অসমীয়াই এই কাম কৰিব নোৱাৰে। কিন্তু এক উদ্দেশ্য প্ৰণোদিতভাৱে অৰ্চিতাৰ নাম লৈ অসমীয়াক ব্লেকমেইলিং কৰিব খোজা হ'ল। নিধক আমিবোৰেও অৰ্চিতাৰ ভিডিঅ' বিচাৰি গুগল চলাফ কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।